বন্ধুবর ফারুক হোসেন, লগতে এই বাণিজ্য মেলাৰ লগত জড়িত বিষয় বলিয়াসকল, আজি মঞ্চত উপস্থিত সমন্বিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰা বন্ধুসকল, কুইজত অংশগ্ৰহণ কৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা অহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই অঞ্চলৰ মুৰব্বী সমাজ, লগতে মোৰ সহকাৰী বন্ধুবৰ্গসকল, আজি আমি কুইজ কাৰ্যসূচী পৰিচালনা কৰাৰ কাৰণে হাতত লৈছোঁ। আৰু এই কুইজৰ নিয়মাৱলীখিনি মই প্ৰথমতে কৈ দিছিলোঁ। আমি বিশেষ প্ৰতিটো প্ৰশ্নৰ কাৰণে 5 মাৰ্ক পাব। আৰু এই প্ৰশ্ন বাগৰি নাযায়, শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ, গতিকে বাগৰি নাযায়। আৰু সময় হ'ল 30 ছেকেণ্ড। 30 ছেকেণ্ডত নোৱাৰিলে কুৱেশ্যনটো প্ৰাৰ্থনা কৰিবলৈ বাগৰি নাযায়। হয়তো নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন পৰিচালনা বিষয়ে গৰাকীয়ে নেক্সট কৰিবলৈ কথাটো কৈ দিম। এতিয়া আমি প্ৰথমতে চাইদুল হক, ফয়জুদ্দিন আলী, গ্ৰুপ এ সাদ্দাম হোসেন, হিমন্ত দাস, মৃন্ময় গৌরী, রাহুল মেধি। Absolutely wrong answer. সাইকেলৰ জন্মস্থান ফ্ৰান্সত হৈছিল, ফ্ৰান্স, and 1690 চনত। এবাৰ গ্ৰুপ চি ডাইৰেক্ট কুৱেশ্যন। পৃথিৱীত প্ৰত্যেক বছৰত কিমান পৰিমাণৰ অক্সিজেন ব্যৱহাৰ হয়? গোটেই বিশ্বত এক বছৰত কিমান পৰিমাণৰ অক্সিজেন আমি ব্যৱহাৰ কৰোঁ? আমি যে ডেইলি প্ৰত্যেকটো ছেকেণ্ডতে অক্সিজেন ব্যৱহাৰ কৰি আছো, তো গোটেই বছৰত কিমান অক্সিজেন ইউজ হয়? আমেরিকা। Absolutely wrong answer. ফ্ৰান্সত চলোৱা গৈছিল 17। সময়খিনি চাব, 5 বুলি কৈ দিবা নোৱাৰিলে। এইবাৰ এই গ্ৰুপৰ পোনপটীয়া প্ৰশ্ন। আমাৰ শিক্ষক দিৱস পালন কৰা হয় 5 ছেপ্টেম্বৰ তাৰিখে। এতিয়া প্ৰশ্নটো হ'ল, শিল্পী দিৱস কোন তাৰিখত পালন? শীতকালও থাকে কিন্তু সবাই জানে। আচ্ছা, আপনি মই কোশ্চনটো উঠাই ললো আপোনালোকৰ পৰা, মই কৈ দিম। তাৰ আগতে কওকচোন, আপুনি কি চলাইছে? জিঅ' চলাই। জিঅ'ত কিমান কি কোন জি? 2G, 3G, 4G, 5G, জি 4G। 4G মানে কি? 4G মানে কিমান? এ মানে যদি 1 হয়, জি মানে কিমান হ'ব? 7। জি মানে কিমান হ'ব? এ মানে 1, বি মানে 2, জি মানে কিমান হ'ব? 4G হলে 47 হ'ল। 5G হলে কিমান হ'ব লাগিব? 57। 2G হলে কিমান হ'ব লাগিব? 3G হলে এনসারটো নমস্কাৰ, মোৰ নাম মুবাৰক হোসেন, কৰফিওয়া। তো আপোনালোকে তেওঁলোকৰ পৰিচয়টো পালে। মই গিফ্ট দিয়াৰ আগতে আমি ভাবিছো খুব জোৰে এটা হাতচা কৰি দি তেওঁলোকক মানে আৰু তাৰমানে এয়াৰপৰ্ট দিব গিফ্ট ওয়েলকাম। খুব ভালো লাগে আপনারা যে পার্টিসিপেট করলে তার
তেওঁ কি এক্টিং কৰি দেখুৱালে কি এক্টিং কৰি দেখুৱালে এইটো গুৰুৰ বাকী তিনিজনে কোৱা আৰু তেওঁ সবাই ক'ব লাগিব নোৱাৰিলে হা হয়নে কেনেকৈ মইতো বুজি নাপালোঁ এইফালে এইফালে হৈ গ'ল তোৰ ঘূৰা আগু কৰিব নোৱাৰে একবাৰে কৈছে কি বস্তু চোৱা এইটো তোমাৰ কথা আৰু বেয়া কথা তোমাক লাজ দিব লাগে নেকি তুমি চোৱা নাই যে আমিতো লাজ নিদিওঁ না ইমান ধুনীয়াকৈ এক্টিং কৰিলে গুৰুত্ব দিব লাগে কি কনফিডেন্ট হৈছে না উত্তৰ কিয় চোৱা নাই বুলি কয় সম্পূৰ্ণ উত্তৰ 5 মাৰ্ক উত্তৰ এবার রসন ধরো কি কঠাল রসন নয় তো আঠা লাগি যাও রসন ধরো হয়েছে আরো আছে কোশ্চেনটা একটু ঠিক রূপন কি এখানে আছে ঠিক বাহ আজকাল দেখছেন এই দুটো আপনার কেন এই দুটো আমার জন্য লাগে হ্যাঁ বুঝতে সাইতামা ড্যান্স করাটা বুঝতে পারি এটা একটা পারফেক্ট ওকে এটা সম্পূর্ণ তোর টিভি গুলি করছে খুব ভালো আনতে পারবে বলেছে টিভি বাইক তো বল চলায় বলতে কোনো বাইক চালাতে বাইক চালানোর পর ড্রাইভার হবে না হ্যাঁ এই ড্রাইভিং এর কি লাগে গাড়ি সম্পূর্ণ উত্তর গাড়ি ওকে গ্রুপ ইয়ে পাবো দায়িত্ব